মাইনী মোৰ চাহ ক'ত? ইমান দেৰিৰ পৰা তোক যে কৈ আছোঁ, তোৰ কি কাণত সোমোৱা নাই নেকি বুলি শাহুৱেকে তাইক চিঞৰি চিঞৰি ক'লে। মা, মইতো আপোনাক দুবাৰ সুধিছিলোঁ চাহ খাবনে, আপুনিহে এতিয়া নাখাওঁ বুলি ক'লে। মই সেইকাৰণে এওঁৰ আৰু ৰিকুৰ টিফিন বনাবলৈ গ'লোঁ। ৰিকু মাইনীৰ 4 বছৰীয়া সন্তান আছিল। হ'ব হ'ব, পাছতো দিব পাৰিলি হয়। ক্ষমা কৰিব মা, এতিয়াই বনাই আনিছোঁ ৰ'ব বুলি কৈ তাই পাকঘৰলৈ গ'ল। মাকক চাহ দি তাই ৰিকুক উলিয়াবলৈ ৰুমলৈ যাওঁতেই পিছফালৰ পৰা অপূৰ্বই ক'লে, অ' মোৰ শ্ৰীমতী, মোৰ টিফিন সাজু কৰিলানে নাই? অ' বনাইছোঁ ৰ'বা বুলি কৈ অপূৰ্বক টিফিনটো দি ৰিকুক বাছত উঠাবলৈ গ'ল। তাক বাছত উঠাই আহি ঘৰ পাই দেখিলে অপূৰ্বৰ বায়েক শিখা বহি আছে। নাজানো মাৰ লগত কি কথা পাতি আছিল, মোক দেখি মনে মনে থাকিলে। অ' ফুৰি চাকি আহিলা মাইনী? নাজানো দেই কেনেকৈ সময় উলিওৱা, মইতো ৰাতিপুৱা উশাহ ল'বলৈ সময় নাপাওঁ বুলি শিখাই তাইক ঠাট্টা কৰি ক'লে। মাইনীয়ে মনৰ ভিতৰতে ভাবিলে, হয় সেইকাৰণে ৰাতিপুৱাই যেতিয়া মন যায় তেতিয়াই আমাৰ ঘৰলৈ আহে। নহয় বা, ফুৰিবলৈ যোৱা নাছিলোঁ, ৰিকুক বাছত উঠাবলৈ গৈছিলোঁ বুলি কৈ তাই শিখাৰ ভৰিত ধৰিলে। হ'ব দিয়া, সুখী হৈ থাকা বুলি শিখাই তাইক ক'লে। শাহুৱেকে ক'লে, মহাৰাণী এতিয়া কথা পাতিয়ে থাকিবি নে মোৰ ছোৱালীজনীলৈ কিবা খোৱা বোৱা ব্যৱস্থাও কৰিবি? যা সোনকাল কিবা খাবলৈ লৈ আহ, বহুত দূৰৰ পৰা আহিছে, ভাগৰ লাগিছে তাইৰ। অ' আনিছোঁ ৰ'ব বুলি কৈ তাই পাকঘৰলৈ গৈ শিখাই ভালপোৱা ৰাতিপুৱা আহাৰ বনাবলৈ ধৰিলে। সেয়া দি তাই আকৌ ভাত বনাবলৈ ধৰিলে। ভাত পানী খুৱাই তাই ডাইনিং টেবুলখন চফা কৰিবলৈ আহোঁতেই তাইৰ চকু ঘড়ীটোত পৰিল আৰু তাই দেখিলে যে ৰিকুক আনিব হ'ল। তাই সোনকালেই টেবুলখন মোহাৰি গৈ ৰিকুক আনি কাপোৰ সলাই দিলে আৰু তাক হাত ভৰি ধুৱাই ভাত খাবলৈ বহুৱালে আৰু তাইও খাবলৈ বহিল। তাৰ লগত স্কুলৰ কথা পাতি পাতি ভাত খালে আৰু খাই হলত সকলো সামৰি যেতিয়া ৰুমলৈ অলপ আৰাম কৰোঁ বুলি গৈছিল তেতিয়াই মাকে মাতিলে, বাইৰে আহিছে, অলপ তাইৰ লগত বহি কথা পাতিব নোৱাৰ নেকি? আৰাম ৰাতিও কৰিব পাৰিবি। তাই আহি বায়েকৰ ওচৰত বহিলে। সন্ধিয়া চাহ খোৱাৰ পাছত তাই আকৌ সোনকালে ৰাতি আহাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। শিখাই ৰাতি ভাত খাই যোৱা কথা আছে, আকৌ তাইৰ কাৰণে দেৰি হ'ব বুলি তাই সোনকালে ভাত ৰান্ধিবলৈ ধৰিলে। অপূৰ্ব অফিচৰ পৰা আহিল, তাই ভাত ডাইনিং টেবুলত সাজি দিলে। ৰাতিৰ আহাৰ বহুত সোৱাদ লগা হৈছিল, কিন্তু অপূৰ্বৰ বাহিৰে কোনেও তাইৰ প্ৰশংসা নকৰিলে। ভাত পানী খাই উঠি অপূৰ্বই শিখাক ঘৰত থ'বলৈ গ'ল আৰু মাইনীয়েও কাম সামৰি নিজৰ ৰুমলৈ গ'ল। অলপ সময় বিচনাত বহাৰ পাছত তাই চকু আইনাখনত পৰিল আৰু তাই নিজকে দেখি ভয় খাই গ'ল। হে ভগৱান, কি এইজনী মই নেকি? ইমান কম বয়সতে ইমান বুঢ়ী যেন লগা হৈছে আৰু ৰাতিপুৱাৰে পৰা মই মূৰ ফুনিয়াবলৈ সময়ে পোৱা নাই। তাৰ পাছত তাই কিবা ভাবিবলৈ ধৰিলে। বিয়া পাতি যেতিয়া তাই এইখন ঘৰলৈ আহিছিল, তাই যে কিমান সপোন লগত লৈ আহিছিল, কিন্তু ইয়াত আহি সকলোবোৰ নাইকিয়া হৈ গ'ল। তাইৰ শাহুৱেকে তাইক সজা কচা কৰিলে ভাল নাপায়। তেওঁ সদায় মাইনীৰ তুলনা নিজৰ ছোৱালীজনীৰ লগত কৰে। মাইনীয়ে কৰা সকলো কামতে তাইক ঠাট্টা কৰে আৰু কয়, তোক মাৰে ভাল সংস্কাৰ নিদিলে যেনেকৈ মই মোৰ ছোৱালীজনীক দিলোঁ। তেওঁ ঘৰৰ সকলো কাম নিজৰ জীয়েকক সুধি কৰে আৰু শিখাৰৰ বেলেগ কাম নাছিল, কিবা নহয় কিবা মাকক লগাই থাকে। বিয়া পাছত তাই যেতিয়া অফিচলৈ যাবলৈ লৈছিল, শাহুৱেকে খঙতে গোটেই ঘৰখন মূৰত উঠোৱাৰ দৰে কৰি কৈছিল, য'ত যাব আছে যা, খালি ঘৰৰ কাম কৰি যাবি আৰু আহিও তয়ে কৰিব লাগিব। তাই এনেদৰে সকলো কাম কৰি আছিল। তাৰ পিছত তাইৰ একো কৰিব মন নোযোৱা হ'ল আৰু তাই সজা কচাও কৰিবলৈ এৰি দিলে। তাই ভিতৰি ভাগি গৈছিল আৰু ৰিকুৰ জন্মৰ পাছত আৰু বেছি কাম বাঢ়ি গ'লত তাই চাকৰি এৰি দিলে আৰু তাই তেতিয়া বেছি ভাগি পৰিছিল। ৰিকুৰ মাত শুনি তাই এইবোৰ কথাৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তাক শুৱাই শুৱাই ভাবিলে, মই এই 3 বছৰত কিমান যে সলনি হৈ গ'লো। মোৰ একো বস্তুৰ প্ৰতি উৎসাহ নাইকিয়া হ'ল, এনেকৈয়ে জীয়াই আছোঁ। ইহঁতে মোৰ লগত যি কৰিলে সেয়া কৰিলে আৰু এতিয়া বহুত হ'ল আৰু নহ'ব। এতিয়া মই আৰু ইহঁতক মোৰ জীৱনটো ধ্বংস কৰিবলৈ নিদিওঁ। কাইলৈ নতুন বছৰ আৰম্ভণি হ'ব আৰু মোৰ জীৱনৰো নতুন আৰম্ভণি হ'ব। ৰাতিপুৱা শুই উঠি গা ধুই আহি তাই ভালপোৱা গুলপীয়া চাদৰ মেখেলাযোৰ উলিয়াই পিন্ধিলে
আৰু অলপ পাতলকৈ মেকআপ কৰি চুলিকচা ধুনীয়াকৈ বান্ধি নিজকে আইনাত দেখি তাই চায়ে থাকিল। যেতিয়া তাই ৰুমৰ পৰা বাহিৰলৈ আহিল, তাইৰ শাহুৱেকে তাইক দেখি ক'লে, মাইনী, এইবোৰ কি? ইমান সাজি কাচি ক'ত যাওঁ? মাইনীয়ে হাঁহি মাৰি ক'লে, মা, আজি নতুন বছৰৰ আৰম্ভণি হ'ব, আপুনি পাহৰিলে নেকি? তাৰ বাবেই যজা কৰিছোঁ। তেওঁ ফোনটো লৈ জীয়েকক মনত পেলাবলৈ ফোন কৰিবলৈ ল'লে। কিন্তু মাইনীয়ে ফোনটো টানি আনি ক'লে, কাক ফোন কৰিছে আপুনি? বাক ন? বাদ দিয়কচোন, তেওঁৰো ঘৰ পৰিয়াল আছে। কিয়নো ৰাতিপুৱা ৰাতিপুৱা তেওঁক কষ্ট দিছে? আপুনি কিমাননো আৰু মনত পেলাই থাকিব তেওঁক? তেওঁ ডাঙৰ হ'ল আৰু এতিয়া নিজে মনত ৰাখিব লাগে। আপুনি চিন্তা নকৰিব, এতিয়া অলপ আৰাম কৰক। মই প্ৰসাদৰ ব্যৱস্থা কৰোঁ, তাৰ পাছত প্ৰাৰ্থনা কৰিম। শাহুৱেকে চক খাই গ'ল আৰু ভাবিলে, এটা ৰাতিৰ ভিতৰতে কি হ'ল যে তাই ইমান সলনি হৈ গ'ল। মই ইমান কষ্ট কৰি তাইক এনেকুৱা বনাইছিলোঁ, কিন্তু তাই সলনি হৈ গ'ল কেনেকৈ? শাহুৱেকে বুজি পালে যে মাইনী এতিয়া আৰু তেওঁৰ হাতৰ পুতলা হৈ থকা নাই। মা, আপুনি কি ভাবি আছে? গা ধুই আহক আকৌ। মাকে হয় বুলি মূৰটো লৰাই গা ধুবলৈ গুচি গ'ল। তাই পাকঘৰৰ ফালে যাবলৈ লওঁতেই দেখিলে যে অপূৰ্বই ৰুমৰ সন্মুখত ৰৈ তাইক চাই হাঁহি আছে। সি মাইনীৰ এই ৰূপটো দেখি বহুত ভাল পাইছিল, যিটো কৰিবলৈ সি আগতেই কৈছিল। আজি সি তাইৰ এই সলনি হোৱা ৰূপটো দেখি গৌৰৱ অনুভৱ কৰিছিল। মাইনীয়েও অপূৰ্বৰ ফালে চাই হাঁহিলে। আজি তাই বুজি পাইছিল যে সকলোৱে নিজৰ সংগ্ৰাম নিজেই কৰিব লাগে আৰু কাকো নিজৰ জীৱন ধ্বংস কৰিব দিব নালাগে। জীৱনটো এবাৰেই পায় আৰু তাক ভালকৈ চলাই নিব লাগে আৰু আনন্দত থাকিব লাগে। কাৰো তলত বা কাৰো মতে চলিব নালাগে। ধন্যবাদ।